Oh guys, namaskar, কি খবৰ? Hi, hello and namaskar and welcome to our YouTube channel MBA Boys. বহুত দিন আমি ভিডিও দিব পৰা নাছিলোঁ, আমাৰ কিছুমান বহুত পাৰ্সোনাল প্ৰবলেম হৈছিল। সো আজি যেটো ভিডিও বনাবলৈ আহিছো, মোৰ ফ্ৰেণ্ডৰ হয়, তেওঁৰ বিল্ডিং আছে দেখিছে, একদম বিল্ডিঙৰ ছাতৰ তলত আমি আছো। সো হেতৰ ছাতৰ ওপৰত আমি অলপমান খেতি কৰিছো। সো কি খেতি কৰিবলৈ কি খেতি কৰিছো আপোনালোকে হয়তো থাম্বনেলত চাই গমে পাব। সব বলক এটা ভিডিওটো ধুনীয়া এটা ভিডিও হ'ব। চাই লওক বিল্ডিঙৰ ওপৰত কেনেকৈ আমি খেতি কৰি আছো। তো সেই ভিডিওটো দেখাবলৈ আপোনালোকক লৈ আহিছো। বলক 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 ভিডিওটো চাই থাকিব। এটা কথা ক'ব লাগিব। গাইস ওয়েলকাম আওয়ার নার্সারি মানে জলা খেতি, জলা ভোট জলকীয়া একেবাৰে ডেঞ্জাৰ ভোট জলকীয়া খেতি কৰি আছো আমি। এয়া দেখিছে পুলি, আহক আহক আহক, একদম জলা খেতি চাম এতিয়া। আপোনালোকে দেখিছে একদম আমি গ্ৰীণ হাউচ কৰি বনাই লৈছোঁ ধুনীয়াকৈ, একদম চিট একদম ধুনীয়া বনাই লৈছোঁ, যাতে কাৰণ ভোট জলকীয়া খেতিৰ কাৰণে ৰ'দ কম পৰিব লাগে আৰু বৰষুণো কম লাগে। চ' সেইকাৰণে আমি ধুনীয়াকৈ গ্ৰীণ হাউচ কৰি বনাই লৈছোঁ। চ' এইবিলাক দেখিছে আমাৰ জ্বলা বহুত সৰু আছিল পুলি আনোতে, কিন্তু এতিয়া ডাঙৰ হৈ গ'ল। চ' ইয়াতে কলি পেলাইছে ধুনীয়াকৈ দেখিছে, একেবাৰে বিল্ডিঙৰ ছাতৰ ওপৰত চাহ গ্ৰীণ হাউচ বনাই লৈছোঁ। ছাতৰ ওপৰত আমি জ্বলা খেতি কৰি আছোঁ। চ' জ্বলা আমি পুলি বহুত সৰুতে আনিছিলোঁ নাৰ্চাৰীৰ পৰা। চ' এতিয়া পুলিবিলাক চাই আপোনালোকে, এই ওচৰলৈ আহক। এয়া দেখিছে পুলিত আমাৰ জ্বলা বৰ্তমান লাগিছে, সৰু সৰু কলি পেলাইছে। এমাহ 2 মাহত মানে জ্বলা একদম লাগি যাব। আৰু যদি আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত যদি জ্বলা ধুনীয়াকৈ লাগে, আমি ভালেখিনি পইচা পাম ইয়াত। চ' বলক আৰু একেবাৰে আপোনালোকক দেখাই আছোঁ গোটেইখিনি জলকীয়া। এইবিলাক দেখিছে, এইবিলাক পুলি ডাঙৰ হৈছে অলপ মানে ইয়াত অলপ সাৰটো অলপ বেছি পাইছে, লগতে পুলিখিনিৰ কোৱালিটি ইয়াতে ভাল আছিল, সেইকাৰণে এই পুলিটো বাকীকেইটা পুলিতকৈ ডাঙৰ হৈছে। এইখিনি প্ৰায় ডাঙৰে হৈছে পুলি। তাৰ এই দেখিছে ইয়াতে পুলি আছিল, কিন্তু অলপ প্ৰব্লেমৰ কাৰণে ডাঙৰ গছ এডাল আছিল। কালি আমাৰ অলপমান কিছুমান অলপ প্ৰব্লেম হ'ল, যিটোৰ কাৰণে আমাৰ ইয়াতে মানে চাফা কৰি থাকোঁতে অলপ মিষ্টেক এটা হৈ কিনে পুলিটো মানে ভাঙি গ'ল। চ' উপায় নাই, বেড লাক আছিল। এতিয়া দেখিছে আপোনালোকে, আহক গোটেই পুলিখিনি আপোনালোকক মই দেখাই আছোঁ। এইবিলাক দেখিছে পুলি ধুনীয়াকৈ আমি বহুত কষ্ট হৈছে ইয়াতে বনাওঁতে, কিন্তু উপায় নাই, কষ্টৰ ফল সদায় মিঠা বুলি কয় মানুহে। চ' কষ্টৰ ফল কৰি হ'লেও আমি বৰ্তমান পুলিখিনি ধুনীয়াকৈ বচাই ৰাখিছোঁ। বেমাৰ আজাৰ সৰু সুৰা হৈ আছিল, চ' তাৰ বাবে আমি নিয়মিতভাৱে ঔষধ দিছোঁ। লগতে এতিয়া দেখিছে এইবিলাক আপোনালোকে একদম চাই থাকক, ধুনীয়াকৈ বৰ্তমান ফুলিছে পুলিবিলাক। মানে মোটামুটি পুলি 100ৰ ওপৰত হ'ব, মেক্সিমাম 100তে ধৰিব পাৰি। মোটামুটি 130টামান আমি লগাইছিলোঁ, কিন্তু তাৰে 2-এটা মানে মৰিছে, লগতে 2-এটাত বেমাৰো হৈছে। চ' সেইবিলাক বাদ দিয়ক। চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই নাৰ্চাৰীখন অলপ ডাঙৰ কৰি পিছত কৰিব পাৰোঁ। আমি জাষ্ট ইয়াতে এটা এইবাৰ ডেমো হিচাপত কৰিছিলোঁ। এইটো দেখিছেনে, এইটো এটা বিৰাট ডাঙৰ ধুনীয়া এটা পুলি, এইটো ডাঙৰ হৈছিল, ফুল ফুলিছে। বৰ্তমান হয়তো জ্বলা আৰু এমাহ 2 মাহৰ ভিতৰত আমি চবেই অপেক্ষা কৰি আছোঁ যাতে জলকীয়া ইয়াতে সোনকালে লাগে, কাৰণ বহুত কষ্ট কৰা গৈছে ইয়াতে। মাজতে আপোনালোকে বহুত ধুমুহা বতাহ বৰষুণ আহিছিল, আপোনালোকে চবেই জানে। সেইদিনাখনে এই গোটেই গ্ৰীণ হাউচটো এই গোটেইটো ভাঙি গৈছিল। চ' তাৰপিছত আমি আকৌ মানুহ লগাই কিনে এইটো ভাল কৰিব লগা হৈছে। তাতেও এক্সট্ৰা আমাৰ এটা পইচা খৰচ হ'ল। চ' এইবিলাকত বহুত ব্যস্ত আছিলোঁ কাৰণে ভিডিঅ' কিছুমান বনাব পৰা নাছিলোঁ, লগতে কিছুমান পাৰ্চনেল প্ৰব্লেম আছিল। চ' এতিয়া আপোনালোকে নিশ্চয় ধুনীয়া আনকমন ব্লগ পাবা। আজি ভিডিঅ'টো বনোৱাৰ কথা যে আমি ইমান কষ্ট কৰিছোঁ, ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। চ' সেইকাৰণে দেখালোঁ। আৰু কাৰোবাক যদি ইয়াৰে ওপৰত কিছুমান নলেজ লাগে, আমি কেনেকৈ কৰিছোঁ, আমি বহুত কম খৰচতে কৰিছোঁ। চ' কোনোবাই যদি ঘৰৰ কাষত বা ঘৰৰ ছাতৰ ওপৰত বা বিভিন্ন ধৰণৰ এনেকুৱা মানে আমি দেখিছে আপোনালোকে প্লাষ্টিকত বস্তাত আপোনালোকে দেখিছে, আমি বস্তাত ভৰাই লৈছোঁ এটা সাৰ, যিখিনি কেঁচু সাৰ লাগে। তাৰপিছত আমি বহুতখিনি আমি ইয়াতে বস্তু দিয়া গৈছে। আমি ডক্টৰৰ ভাল পৰামৰ্শ লৈ কিনে কৰিছোঁ। আপোনালোকে ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ কোনো কামে নকৰিব।
ডক্টৰ বুলি ক'লে আপোনালোকে কৃষিৰ হেৰিৰ বিষয়ে যোনে জানে ডক্টৰ বুলিয়ে কৈছোঁ দিয়ক, বেয়া নাপাব। চ' এতিয়া আপোনাৰ ধুনীয়া ধুনীয়া কিছুমান পুলিৰ কৃষি বিজ্ঞানী থেংক ইউ বেকগ্ৰাউণ্ডৰ পৰা মোক কৈ দিলে। চ' তেওঁৰ পৰা আমি পৰামৰ্শ লৈ কিনে আমি যিমানখিনি আছে পুলি আমি একদম ফাৰ্ষ্টৰ পৰা আমি কৰিছোঁ। চ' এতিয়া আপোনালোকে দেখাই যাওক ধুনীয়া ধুনীয়া এয়া দেখিছে এডাল ডাঙৰ ফুলেৰে ফুল আহি গৈছে। এইবিলাক দেখিছে একদম ধুনীয়া, কি ধুনীয়া লগা হৈছে এটা দৃশ্য, এটা খুব ধুনীয়া চিনাৰী এটা গ্ৰীণ হাউচ কৰি বনাই লৈছোঁ। এয়া দেখিছে এইটো এটা হালি গৈছে। আমাৰ আৰু কাম আছে আমাৰ বৰ্তমান এইবিলাকত আমি বাঁহ বান্ধি দিব লাগিব যাতে পুলিবিলাক দুৰ্বল হৈ নাযায়, বতাহে যাতে একো কৰিব নোৱাৰে। এইটো দেখিছে ইয়াৰ বেমাৰ হৈছে, এই পুলিটো গ্ৰ' নহ'ল। চ' বৰ্তমান ইয়াক উঘালি কিনে আমি বেলেগ পুলি লগৰ কথা ভাবি আছোঁ। এইবিলাক দেখিছে এইবিলাক ধুনীয়া গ্ৰ' হৈছে। এয়া দেখিছে সুন্দৰ এটা দৃশ্য। গৰম কিন্তু বহুত ইয়াত বহুত গৰম ইয়াত, তাৰমানে পূৰা গ্ৰীণ হাউচ কৰি দিয়া গৈছে না, গোটেই ছিটটো বনোৱা গৈছে। চ' সেইকাৰণে ইয়াত মানে গৰমটো বহুত বেছি, আৰু বিল্ডিঙৰ ওপৰত যিহেতু গৰমটো বেছি পোৱা যায়। ইয়াত দেখিছে চাই লওক ধুনীয়া এটা নজৰা এটা আহিছে। চ' এইখিনি ভিডিঅ'টোত বেলেগ আৰু কি ক'ম আপোনালোকক, যেতিয়া ইয়াতে ফল লাগিব, জ্বলা লাগিব, বজাৰত যেতিয়া বেচিম তাতো আমি এটা ধুনীয়া এটা ব্লগ বনাই আপোনালোকক দেখাম যে জ্বলা বেচি আমি কেইটকা পালোঁ, কেইটকা লাভ হ'ল। চ' এনে নহয়, গোটেইখিনি দেখাব লাগিব, তাতে আৰু আমাৰ লোক ধাক নাই। এইবিলাক দেখিছে কিছুমান সৰু বোন গজিছে, এইবিলাক উঘালি দিলে এইবিলাক ভালে থাকিব, নহ'লে ইয়াতে মানে এইবিলাকৰ পৰা বেমাৰ আহে বহুত কষ্ট দেখ, পইচা আৰু এনে আহিব আৰু নকষ্ট কৰিলে পইচা আহিব। চ' আমাৰ দেখিছে আমাৰ কাম কৰা মানুহ লাগি আছে, আমাৰ ৱাৰ্কাৰে লাগি আছে কাম। চ' ভিডিঅ'খিনিত আজি এইখিনি জাষ্ট শ্বৰ্ট ভিডিঅ' এটা বনালোঁ। যেতিয়া ইয়াতে ফুল আহিব মানে ইয়াতে ফল লাগিব, ফুলটো আহিলে যেতিয়া এতিয়া ফল লাগিব ইয়াতে ধুনীয়া এটা ভিডিঅ' বনাওঁ, আৰু আপোনালোকে নিশ্চয় ঘৰতো কৰিব পাৰিব এনেকুৱা। মোক লগত কণ্টেক্ট কৰক, ধুনীয়াকৈ আমি আইডিয়া দি দিম আমি কেনেকৈ কৰিছোঁ, কিমান খৰচা হৈছে। ফোন নম্বৰটো আমি ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ফোন কৰি সুধি ল'ব পাৰে। চ' ভিডিঅ'টো এইখিনিতে লাষ্টৰ এটা কথা হ'ল যে আমাৰ চেনেলটো নতুন চেনেল, আপোনালোকে যদি ভিডিঅ'টো ভাল পায় অলপ হ'লেও লাইক এটা কৰিব।